পেকিংটো কৰাৰ পিছত এনেকুৱা টাইপ হৈ গৈছে চব। হেল্ল' গাইজ, কি খবৰ? খবৰ নিশ্চয় ভাল আৰু মোৰো খবৰ বহুত বেছি ধুনীয়া। আৰু মানে মই মাত্ৰ আহি গ'লোঁ বাইদেউহঁতৰ ঘৰত। মানে মই আপোনালোকক মই মানে ঘৰৰ পৰা ভিডিঅ'টো বনাই আহিম বুলি ভাবিছিলোঁ, মানে নাই মানে ডাইৰেক্টলি আহিব লগা হ'ল, জল্দি আহিব লগা হ'ল। সেইটো কাৰণে মই জল্দি আহি কেনে ইয়াতে ভিডিঅ'টো মানে আৰম্ভ কৰিছোঁ। তো আজিৰ ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মই ৰিয়ানৰাজ, আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মানে মেইন কথাটো হৈছে কি, ভিনদেউ বোলে কিবা এটা বইল টাইপৰ কিবা মাছৰ কিবা এটা বস্তু বনাব। কি বস্তু বনাই ময়ো ভালকৈ নাজানো, মানে শিকি লওঁ যদি মোৰ ঘৰত যাই চাগে আপোনালোকক বনাই কেনে দেখাব পাৰোঁ। নোৱাৰিমে চাগে, অলপ ভিনদেউৰ মানে অলপ খাদ্যবিলাক অলপমান বেলেগ টাইপ, মানে বেলেগ ইউনিক টাইপ বনায়। তো ব'লকচোন চাওঁ কি বনাইছে। আৰু মানে যিহেতুকে আমেতি আহি আছে, কি আয়োজন কৰিছে এইবিলাককো দেখাওঁ নে কি কয় গাইছ। তো ব'লকচোন আজি কি বনাইছে আমি চাওঁ আৰু কেনেকৈ বনাই আপোনালোকক দেখুৱাওঁ। ব'লক গাইছ, তো ব'লক ভিনদেউ আছেনে নাই চাওঁ আমি। ভিনদেউ আহিলোঁ, আপুনি মাতিছিল। কি বনাইছে আজি? কি বনাইছে? বনাইছে মানে আজি আমতিটো অহাকালি, কিন্তু তথাপি আজি বাবু তাৰমানে হোষ্টেলত থাকে ন, সি আজি ঘৰত তাৰমানে হোষ্টেলত যাব। আচ্ছা সেইকাৰণে আৰু তোমাকো মাতিলো, এসাঁজ ভালকে খাওঁ, অলপ জুই যা কৰিছো, কিবা কিবি অলপ আইটেম বনাম। আৰু আমতিৰ গোটেইখিনি বস্তু খিনি বজাই ঘৰতে আহা আৰু এতিয়া খাওঁ বুলি এসাঁজ। তাৰমানে অলপ মাছ মাংস আনিছোঁ আৰু আজি অলপ আনকমন কৰিম। মানে কেনেকুৱা ইলিচ মাছ আনিছোঁ এতিয়া, এই ইলিচ মাছ, এই ব্ৰইলাৰ মাংস, মানে নেমু চেমু দি ধুলোঁ এইবিলাক মছলা, এইবিলাক বাংলা ধনিয়া, নৰসিংহ পাত্তা, কলপাত ৰেডি কৰিছোঁ। এই ভাপা মাছ বনাম। তাৰমানে এইটো এটা ম'ম বনোৱা সেই বাচন আছে, সেই বাচনটোতে বনাম আৰু চাওঁ বনাই যাওঁ কেনেকুৱা হয়। তোমালোকেওতো খাবাই, কেনেকুৱা হয়, সোৱাদ হ'ব বুলিয়ে ভাবোঁ। তো গাইছ, আপোনালোকে চাই থাকিব কেনেকুৱা বনায়, কি বনায়। আমি মানে এতিয়ালৈকে গম পোৱা নাই, মানে যেতিয়া বনোৱা হ'ব তো আপোনালোক গোটেইখিনি দেখাম ৰেচিপিটো, মানে কেনেকৈ মানে টাইপত বনায়। ব'লক চাই থাকক। বাইদেৱে বনাই আছে, কচু বনাই আছে এইটো আৰু যিটো কচু বনাই আছিল এইটো কচুৰে ওপৰৰ টুকুৰা বনাইছে। এইটো কচু কিনি আনিছোঁ মই আমিন গাঁৱৰ পৰা, বেছি লোৱা নাই, 50 টকা। এইটো এসাঁজ হ'ব আৰু সেইটো এসাঁজ ওপৰৰ খণ্ড বনাই আছে। এইটো আচলতে আমাৰ লোকেল বস্তু, সেইবিলাক খাব লাগে। কচু আমাৰ আজিকালিতো মানুহবিলাকে নাখায়ে, কিবা কিবি বেলেগ আইটেম খাই, কিন্তু আমি অলপ খাই থাকোঁ দেই। কল পচলা হওক, কিবা হওক, যি নহওক। এইখিনি বস্তু মানে কিহত দিব হ'ব কিন্তু? এইখিনি তাৰমানে এই যে ভাপা মাছ, তাত তাৰমানে চেণ্ট আহাৰ কাৰণে দি আছোঁ। আদা পাত, নৰসিংহৰ পাত, মানে বাংলা ধনিয়া, তাৰপিছত এই তিনিবিধ আৰু বাংলা ধনিয়া, আদা পাত আৰু নৰসিংহ, এইবিলাক তাৰমানে তাত দিয়া অলপ ধুনীয়া এটা চেণ্ট হ'ব। ইয়াতে কি দিয়া গৈছে কিন্তু এতিয়া? জ্বলা গুড়ি আৰু জিৰাৰ গুড়ি আৰু সেৱ বেহাৰ, মগজু, মিঠাতেল, নৰসিংহ পাত্তা, আদা পাত্তা, এইবিলাকতো দিলোঁৱেই। চব এইবিলাক যেতিয়া মিক্স কৰি ল'ম, মিক্স কৰি লৈ তাৰপিছত মাছটো ইয়াত সানিম, সানাৰ পিছত কলপাতত মেৰিয়াম। গাইছ, এতিয়া দিলে নিমখ, গোটেইটো মিক্স কৰা যাব আৰু ইয়াতেতো এইটো নিদিয়ে হা। অলপ মিঠাতেল লৈছোঁ ইয়াতে। নিমখ আৰু মিঠাতেল দিব লাগে মানে অলপ দিলে ভিতৰত লাগি থাকে। সেইটো গোটাই ৰাখি দিম ন। মিঠাতেল নিমখ ইয়াতে সানি ল'ব অলপ।
এনেকৈ সানি ল'লোঁ গোটাই যি আগতে যিখিনি কৈছিলোঁ সেই বস্তুখিনি তেতিয়া বঢ়িয়াকৈ ধুনীয়াকৈ আগতে নিমখ তেলে দি মাছটো সানি ল'লোঁ লৈ মানে ভিতৰত তেতিয়াহে সোমাই যাব বস্তুখিনি এতিয়া মই মগজু নৰসিংহ এইবিলাক যিবিলাক যোগাৰ কৰিছিলোঁ মগজু বেহাৰ এইবিলাক বটি কাৰণে যিটো ল'লোঁ এতিয়া মাছত সানি আছোঁ এতিয়া মই কলপাতত মিডিয়াম এক পিচ কৰিছোঁ হালধি দিয়া না অঁ হালধি দিয়া অলপ মই পাহৰি গৈছোঁ দেই কেঁচাই খাই দিবি স্মেল উঠে না মজা এটা গাছ কি কৰিব ইয়াতে পেকিং হ'ব এতিয়া পেকিংটো কলপাতটো অলপ সৰু আমি ক'ৰ পৰা আনিছোঁ নদীৰ বুলি কৈছে দেখা নাই বাইদেউ তই এতিয়া কি বনাই আছা চিকেন তো এইফালে বনাই আছে বাইদেউ চিকেন আৰু এইফালে ভিন্দৰ পূৰা ৰেডি মানে আৰু এইটো পেকিং কৰিব লগা আছে মানে এইটো পেক কৰিব নে কি কৰে নাজানো অলপ বেলেগ ষ্টাইলিছ মানে অলপ বনাই আছে আৰু চবৰে এনেকৈ দেখা পাইতো এনেকৈ খাওঁ খাওঁ লাগি গৈছে পেকিংটো কৰাৰ পিছত এনেকুৱা টাইপ হৈ গৈছে চাওক ইমান ধুনীয়াকৈ মানে পেকিং কৰাই তো এইটো বইল কৰিব এনেকুৱা বস্তু থাকিলে হ'ব নেকি না বেলেগ বস্তু থাকিলে নহয় অঁ এনে কেনেকুৱা টাইপ বস্তু মানুহটো এনেকুৱা বস্তু নাথাকিব পাৰে না বেলেগ আৰু আপোনাৰ পানী চাচোন পানী চানী দি লৈ এনেকৈ বহাই দিলে কিমানমান টাইম ৰ'ব লাগিব কিন্তু মোটামুটি আধা ঘণ্টা আচ্ছা আধা ঘণ্টাৰ পিছত পূৰা একদম ৰেডি আহিছে এইফালে পূৰা মাংস বনাই আছে এইফালে ভাতত দিয়া মাছ দিয়ক আধা ঘণ্টাৰ পিছত আমি লগ পাই আছোঁ কি হয় কি নহয় দেখা যাব এয়া মোবাইল নেকি নহয় হা নহয় মাৰ মোবাইল হয়
তো এনেকুৱা এতিয়া বইল হৈ আছে বস্তুটো আৰু আছে তলত দেখাতে একদম মানে টেষ্টি লাগিছে খাই কেনে একদম আৰু টেষ্টি লাগিব নে কি মনো হৈ গ'ল নেকি বিন্দু হৈ গ'ল একদম ধোঁৱা ওলাই আছে একদম চাব পাৰে গাইজ কিবা একদম দেখিয়ে কিবা খাওঁ লাগি গৈছে একদম গোটেইখিনি হোৱাৰ পিছত তেনেকুৱা টাইপ এটা হৈ গৈছে চাব পাৰে কিবা ফুল্লি গ্ৰেভি একদম গাইজ এতিয়া আমি খাবৰ কাৰণে ৰেডি মানে ইমান টাইম মানে ৱেইট কৰি মানে জিভাৰ পানী একদম কিবা হৈ আছিল আমি গোটেইবিলাক খাবৰ কাৰণে ভিডিঅ' ৰেডি ভোক লাগি গৈছে একদম থাকিব পৰা নাই কিমান টেষ্টি খানা বনাইছে আৰু খাবৰত ভোক লাগিব লাগে এইটো মাংসটো বনাইছে বাইদেৱে স্পেচিয়েলি ভিডিঅ' গোটেই ৰেডি কাম কৰিছে মাছটোৰ মানে গোটেইখিনি মাংসটো পুৰা টেষ্টি আমি যিটো বস্তুৰ কাৰণে ইমান কষ্ট কৰি আছিলোঁ এই বস্তুটো খাই চাম মানে আপোনালোক কৈ কেনে মানে তো একো বুজাব নোৱাৰোঁ মানে খালেই বুজিব আপোনালোকে কিমান বেছি মানে সোৱাদ হৈছে বা কিমান টেষ্টি হৈছে তেনেকৈ মানে একো ক'ব নোৱাৰি মানে বহুত লাগাতকৈও বহুত বেছি সোৱাদ হৈছে বহুত বেছি স্মুথ বহুত মানে একদম মানে খালে মানে মুখৰ ভিতৰত মানে কিবা এটা বেলেগ খোৱা যেন পায় আপোনালোকে কেনেকৈ কোৱা হয় দিয়ক আমি খাই লওঁ এতিয়া গৈছে কেনে লাগিছে বইল মাছটো খাই মজা না